পানীলাওৰ বাকলিটো এনেদৰে ভাজি লৈ ধুনীয়াকৈ মাছৰ লগত জোল এখন বনাই খাওক। তাৰপিছত গম পাব ইমান সোৱাদ লাগে নহয় এইটো ৰেচিপি। মই এনেদৰে বনালোঁ, আপোনালোককো দেখুৱাম ৰেচিপিটো। এতিয়া মই কেৰাহীটো গৰম কৰি লৈছোঁ। কেৰাহীটো গৰম কৰি তেল দি দিছোঁ। দি পেলাই তাত মই প্ৰথমতে পানীলাওৰ বাকলিখিনি লৈছোঁ। বাকলিখিনি ইয়াতে দি দিছোঁ। বাকলিখিনি অলপ দেৰি ভাজিম। বাকলিখিনি এনেকৈ ভজা সময়ত তেলটো এনেকৈ বহুত বেছি দিব নালাগে, এটা কম জোখত দিলেও হ'ব। দি পেলাই অকণমান আধা ভজা হোৱাৰ পিছত দুটা কেঁচা জলকীয়া দিছোঁ। কেঁচা জলকীয়া দুটা দি ধুনীয়াকৈ গোটেইখিনি ভাজি ল'ম এনেকৈ ৰঙচুৱা কৰি। আৰু এয়া মোৰ পানীলাওৰ বাকলিখিনি এনেকুৱা হোৱাত মই পানীলাওৰ বাকলিটো নমাই ল'ম গোটেইখিনি। এয়া গোটেইখিনি নমাই ল'লোঁ। তাৰপিছত অকণমান তেল দি পেলাই তাত শুকান জলকীয়া দিছোঁ। জলকীয়াটো নিজৰ হিচাপত দিব, যিমানখিনি খাই ভাল পায়। শুকান জলকীয়াটো দিলে ধুনীয়া গোন্ধ এটা আহে, সেইকাৰণে দিছোঁ। আৰু এয়া তাত বিলাহী এটা দিছোঁ। বিলাহীটো ডাঙৰ চাইজত দিছোঁ। তাৰপিছতে এইখিনিও ধুনীয়াকৈ এনেকৈ ভাজি ল'ম। বিলাহীখিনি ভাজ খোৱাৰ পিছত অকণমান ইয়াতে নহৰু, আদা আৰু পিঁয়াজ এটা দিছোঁ। এইখিনিও ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ পেলাই ইয়াৰে কেঁচা গোন্ধটো যোৱালৈকে ধুনীয়াকৈ ভাজি ল'ম। আদা, নহৰু, পিঁয়াজখিনিৰ গোটেইখিনিৰ এইখিনি এনেকৈ গোটেইখিনি অকণমান দেৰি ভজাৰ পিছত এয়া এনেকুৱা হোৱাৰ পিছত মই গোটেইখিনি নমাই ল'ম। গোটেইখিনি এনেদৰে নমাই ল'লোঁ। আপোনালোকে এনেদৰে আগত বনাই খাইছেনে জনাবচোন। মই এইবাৰ প্ৰথম নিজে ভাবি বনাইছোঁ, সেয়েহে আপোনালোককো দেখুৱাম বুলি ভাবিছোঁ। ভাল লাগিলে লাইক কমেণ্ট কৰিব। আৰু এয়া মই এইখিনি নমাই লৈ পেলাই তাত অকণমান তেল দি তাত মাছ দি দিছোঁ। মাছটো নিজে যি খাই ভাল পায় সেইটোৱে ল'ব। মই এইটো মাছে লৈছোঁ। এতিয়া মই মাছকেইপিচ ধুনীয়াকৈ ভাজি ল'ম। আৰু এইপিনে ভজা হোৱাৰ পিছত এইখিনিও ধুনীয়াকৈ ওলটাই দিলোঁ মাছখিনি। দি পেলাই এইখিনি ভাজিব দিম। তাৰপিছত মই এইখিনি ঠাণ্ডা হৈ গ'ল, ভাজি লোৱা গোটেইখিনি বস্তুখিনি। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই ইয়াত মিক্সি জাৰটোত গোটেইখিনি ভৰাই দিলোঁ। দি পেলাই এইখিনি এতিয়া মই এনেকৈ মিক্সি জাৰটোত ধুনীয়াকৈ পেষ্ট এটা বনাই ল'ম। আৰু এয়া মোৰ গোটেইখিনি ভৰোৱা হৈ গ'ল। ইয়াত মই এবাৰ পেষ্টটো বনাই ল'ম। আৰু এইখিনি মই ধুনীয়াকৈতো পেষ্টটো বনালোঁ, কিন্তু গোটেইখিনি ইমান মিহি নহ'ল। ইয়াত অকণমান আৰু পানী দিম। পানীখিনি দি পেলাই তাৰপিছতে আৰু অকণমান এনেকৈ পেষ্টটো মিহি কৰি ল'লোঁ। এয়া মোৰ এইপিনে মাছখিনিও ভজা হৈ গৈছে। মাছখিনি মই এতিয়া গোটেইখিনি নমাই ল'ম। মাছখিনি এতিয়া গোটেইখিনি নমাই ল'লোঁ মই এনেদৰে। এয়া মাছখিনি ভজা হৈ গৈছে। তাৰপিছতে মই ইয়াৰ পিছত বাকীখিনি আৰম্ভ কৰিম ৰেচিপিটোৰ। এয়া এইবাৰ মই তাত তেলখিনি আছিলে, তাতে আৰু বেছি তেল দিয়া নাই, অকণমান তেলতে এনেকৈ তেজপাতখিনি দিছোঁ। বাকী বস্তুখিনি মই তেলত ভাজি লৈছোঁ, সেইকাৰণে বেছি তেল দিয়া নাই। এয়া পেষ্টটো দি পেলাই এনেকৈ অলপ ভাজি লৈ তাত ৰংগুড়া, নিমখ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি এইখিনি দি তাৰপিছতে অকণমান কাশ্মীৰী মিৰ্চ দিছোঁ। অকণমান কালাৰটো ভাল লাগে চাই, সেইকাৰণে কালাৰটোৰ কাৰণে দিছোঁ, সেইটো নিদিলেও কথা নাই। আৰু এয়া এইখিনি অকণমান আৰু এনেকৈ ভজা হোৱাৰ পিছত দৈ গাখীৰ দিছোঁ আধা কাপ। দৈ গাখীৰটো এনেকৈ ভাজি লৈছোঁ। আৰু বগা বগা পৰি থকাৰ কাৰণে মাখাটো বেছি ভাঙি যোৱা নাছিলে, সেইকাৰণে কৰচখনেৰে থেতেলি দিছোঁ। দি পেলাই এনেকৈ ভঙা হোৱাৰ পিছত গোটেইখিনি ইয়াত মিক্সি জাৰটোত পানীখিনি দি পেলাই এইখিনি ইয়াত ঢালি দিছোঁ। আৰু যিমানখিনি পানী লাগে ইয়াত সিমানখিনি দি ল'ব। যিমানখিনি জুলীয়া খায় বা গোটা খায় সেনেকুৱা হিচাপত ল'ব। বহুত বেছি পনীয়া হ'লে ভাল নালাগে এইটো। এনেকৈ গোটেইখিনি পানী দিয়াৰ পিছত মই মাছ 4 পিচ ইয়াত দি দিছোঁ। আৰু মাছখিনি ইয়াত দি পেলাই মই উতলিব দিছোঁ। আৰু দৈটো দিলে ইয়াত
কি হয় ধুনীয়াকৈ সোৱাদটো এটা বেলেঞ্চত থাকে, বহুত বেছি হেৰিও নালাগে আৰু মানে এটা ধুনীয়া টেষ্ট আহে। আৰু তাৰপিছতে এইখিনি মই ইয়াত উতলাৰ পিছত অলপ দেৰি এনেকুৱা এইটো টাইমত ৰাখি দিম। তাত ধনিয়া পাত অকণমান দি দিছোঁ। ধনিয়া পাতখিনি দি পেলাই আৰু এয়া মোৰ মাছৰ ৰেচিপিটো এনেকৈ পানীলাওৰ বাকলিৰ ৰেডি হৈ গৈছে। আৰু এইখিনি মই এনেকৈ কাঢ়ি দেখুৱাইছোঁ বাতিটোত, এনেকুৱা হৈছে। আৰু এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ৰাখিছোঁ ভিডিঅ'টো। ধন্যবাদ।